নমস্কাৰ, আপোনালোকক স্বাগতম জনাইছোঁ আৰু ইতিমধ্যে আপোনালোকৰ বাবে লৈ আহিছোঁ দেশ বিদেশৰ পৰা বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ। আজিৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ হৈছে আল্লাহৰ নাম লৈ বিস্ফোৰণত মৃত্যু অসমৰ 10 শ্ৰমিকৰ। মেঘালয়ৰ কয়লা খনিত ভয়ংকৰ ঘটনাৰ শিহৰণকাৰী দৃশ্য। ভয়ংকৰ শব্দত তছনছ হৈছিল 10 শ্ৰমিকৰ দেহ। বিস্ফোৰণৰ পাছতে শ্ৰমিকৰ গাত খহি পৰিছিল প্ৰকাণ্ড পাহাৰ। মেঘালয়ৰ তাজপুৰ চুটাঙ্গা এলেকাত এই ঘটনাস্থলীলৈ ৰাওনা উদ্ধাৰকাৰী দল। কয়লা খনিৰ ভিতৰত আবদ্ধ বহু শ্ৰমিক এতিয়াও। ইয়াৰে এজন শ্ৰমিকক কাটিগড়া বিহাৰা গাঁৱৰ বুলি চিনাক্ত। মেঘালয়ৰ কয়লা খনিত ভয়ংকৰ ঘটনাৰ শিহৰণকাৰী দৃশ্য। ইয়াৰ পৰৱৰ্তী খবৰটো হৈছে 8 ফেব্ৰুৱাৰীত ৰাজহুৱা হ'ব গৌৰৱ গগৈৰ পাকিস্তান লিংকৰ ৰিপৰ্ট। SITৰ ৰিপৰ্ট নিজেই ৰাজহুৱা কৰিব মুখ্যমন্ত্ৰীয়ে। 8 ফেব্ৰুৱাৰীত 10:30 বজাত সম্বোধন কৰিব সংবাদমেল। SITৰ ৰিপৰ্ট দেখি আচৰিত হৈছে কেবিনেট মন্ত্ৰীসকল। আলী তৌকী শ্বেখ, গৌৰৱ গগৈ আৰু এলিজাবেথৰ তথ্য হ'ব ৰাজহুৱা। প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ ল'ৰা ইমান তললৈ কেনেকৈ যাব পাৰে? SITৰ ৰিপৰ্ট চাই মূৰে কপাল হাত দিছে কেবিনেট মন্ত্ৰীয়ে। 8 ফেব্ৰুৱাৰীত ৰাজহুৱা হ'ব গৌৰৱ গগৈৰ পাকিস্তান লিংকৰ ৰিপৰ্ট। ইয়াৰ পৰৱৰ্তী খবৰটো হৈছে নিৰ্বাচনৰ পাছতে অসমতো হ'ব SIR। অসমত বেছি ভালকৈ হ'ব SIR। অসমত নিখুঁতভাৱে কৰা হ'ব SIR। এতিয়া SIRৰ বাবে নিৰ্বাচন আয়োগক অনুৰোধ জনাইছিল। NRCৰ বাবে অসমত SIRৰ পৰিৱৰ্তে SR হ'ল। SIRৰ প্ৰক্ৰিয়াক আমি আদৰণি জনাম বুলি মুখ্যমন্ত্ৰীৰ মন্তব্য। বাংলাদেশীক নিজেই যোৱাৰ ব্যৱস্থা কৰক। অসমত মিয়া থাকিব নোৱাৰাৰ পৰিৱেশৰ সৃষ্টি কৰিব লাগে। বাংলাদেশীক মাটি নিদিব, গাড়ী চলাব নিদিব। তেতিয়াহে বাংলাদেশীয়ে নিজে নিজে অসমৰ পৰা যাবগৈ। SIRক লৈ মুখ্যমন্ত্ৰীৰ বৃহৎ মন্তব্য।